Hello friends, good morning. So আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি English breakfast that is baked beans. Frankly saying, I didn't like it much. Now এতিয়া 10টা মান বাজিলে ইয়াতে and আমি গৈ আছোঁ Tesco supermarketৰ ফালে সৰু ঘৰৰ বস্তু ল'ব লগা আছিলে এইখিনিও লৈ লওঁ আজি বতৰটো বহুত বেছি ঠাণ্ডা and windy as well. So বহুত অলপ বৰষুণ দি আছে আপোনালোকে চাগে ভিডিঅ'টোত ধৰিব পাৰিছে নাই গম নাপাওঁ বলক ট্ৰলিটো লৈ ললোঁ এণ্ড আপোনালোকক দেখুৱাই থাকিম যে কি বস্তু লওঁ এণ্ড কেনেকুৱা কি দাম সো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক ইয়াতে সব ছুপাৰমাৰ্কেটৰ এটা স্পেচিয়েলিটি এইটোৱে যে ইয়াতে ফ্লাৱাৰ বুকেবোৰ ইমান বেছি প্ৰিটি ফ্লাৱাৰ্ছ কালেকশ্যন আছে মই কি ক'ম আপোনালোকক মানে দেখিলে লং টাইপ লাগে ফুলটো আৰু এনেকুৱা এটা বস্তু যে সবে ভাল পায় নহয় জানো এনিৱেজ এইটো আহিছোঁ আমি ভেজিটেবল সেকশ্যন এটা লেটিছ লৈ ললোঁ ইয়াতে বেছি ইংলিছ ভেজিটেবলছবোৰ দাম নহয় লাইক 55 চেন্টছ এইটো হয় চ' around 55 to 60 rupees হ'ব বাহিৰত আমাৰ ইণ্ডিয়াত বেছি দাম দেন এটা লৈ ললোঁ আপোনাৰ বেঙেনা এইটো 55 rupees মান হ'ব এণ্ড নাও আহিছোঁ আমি আলু সেকশ্যনত আলুৰ কিন্তু দাম আছে দেই বাট দে হেভ ভেৰাইটি অফ পটেটোজ লাইক বেক পটেটোজ পায় ফ্ৰেঞ্চ ফ্ৰাইজ বনাবলৈ বেলেগ পটেটোজ পায় মানে 150 মান টকা এটা 1 কেজি আলুত আৰু এতিয়া বিলাহীৰো সেম দাম কিয় বা নাজানো দেই সৰু যিবিলাক চেৰি টমেটো কয় স্যালাড বেগেৰা ইয়াতে বহুত খায় ন মানুহে এইবোৰ দাম কম বুলি ক'ব নোৱাৰি বাৰু 85-95 rupees তাতো আমাৰ 20 টকা 30 টকাৰ কেজি পায় বাট ঠিক আছে ল'বতো লাগিবই বেলেগ দেশত আহিলে সেইটো দামতে খাব লাগিব বাকি বেল পেপাৰ আৰু এইবোৰ যে মই ভাবিছিলোঁ জুকিনি হয় হা দেখাতো তেনেকুৱাই লাগিছে পেকিং কৰি তিয়হ হয় বোলে তাৰপিছত ভালদৰে নামটো চাইছোঁ তেতিয়াহে দেখিছোঁ যে সঁচাকৈ তিয়হ হয় এণ্ড এইবোৰৰো দামটো তেনেকুৱাই দেই ইয়াতে মানে এটা ক্লাব কাৰ্ড বুলি কয় সেই ক্লাব কাৰ্ডটো মানে আপুনি এপ্লাই কৰিলে পায় আৰু ইয়াতে অলপখিনি ডিছকাউণ্ট পায় হ'লেও 62 চেণ্ট হ'লে 62 rupees এটা কুকুম্বাৰ বা এটা তিয়হ যদি 62 rupees বহুত বেছি নহয় জানো এণ্ড ব্ৰকলি এইবোৰ প্ৰাইচ ছেমেই হয় অলম'ষ্ট কাৰণ 50 টকা 40 টকা আমাৰ তাতেও হয় ইয়াতো সেই একেই দাম এতিয়া লৈ ললোঁ এটা ফুলকবি এণ্ড বলক বাকীবোৰ লৈ লওঁ চাউল ল'বলৈ আছে চাউলৰো দাম ইয়াতে 100 টকা 1 কিলো 2 কিলো কিছুমান বেলেগ ধৰণৰ আছে চাউল বহুতখিনি ভেৰাইটিজ আছে কিন্তু বস্তুখিনি পায় এনেকুৱা নহয় যে বাহিৰত বস্তু নাপায় নিজৰ দেশৰ দাম বেছি হ'লেও পায় আৰু ইয়াত আমি আহি গৈছোঁ টয়লেট্ৰিজৰ কাউণ্টাৰত ইয়াতেতো জানেই সব টিস্যু পেপাৰহে ব্যৱহাৰ কৰে সেইটো কাৰণে ৱাশৰুমৰ কাৰণে বহুত বেছি মানে এইবোৰ সা-সঁজুলি পায় দেই এইটো আপোনাৰ ফ্লাছত লগাবলৈ যাতে স্মেল ভাল কৰি থাকে ৱাশৰুমটো এইটো কাৰণেও আছিলে এইটো লৈ ললোঁ এইটো এৰাউণ্ড 300টা ফ্লাছলৈকে বোলে কাম কৰিব চাওঁচোন ইউজটো কৰি পোৱা নাই চাওঁ এতিয়া হয়নে নাই আৰু এইটো হ'ল আপোনাৰ কিচেন ফোমিং ক্লিনাৰ এইটো অল ৰাউণ্ডাৰ লাইক ইয়াতেতো ইণ্ডাকশ্যন ক্লিনিং হওক ৰেকবোৰ ক্লিনিং হওক চব বস্তু ক্লিনিং হৈ যাব ইয়াত আৰু এটা বস্তু জানেনে ইয়াত মানে ডাষ্টবিনবোৰ যে বহুত বেলেগ ধৰণৰ ডাষ্টবিন থাকে হা মানে আৰু ডাষ্টবিন বেগছবোৰো কিছুমান হোৱাইট কালাৰ কিছুমান ব্লেক কালাৰ কিছুমান গ্ৰীণ কালাৰ আৰু মই য'ত থাকোঁ তাত একচুৱেলি কাউন্সিলে হেণ্ডেল কৰে এইটো চ' সেইটো কাৰণে কাউন্সিলেও নিজৰ বেগ দিয়ে এইবিলাক ৰিচাইকেল বস্তু সেইবোৰ বেলেগত ঢালিব লাগে এইবোৰ প্লাষ্টিকৰ সেইবোৰ বেলেগত দিব লাগে এণ্ড দেন যিবোৰ আপোনাৰ ধৰি লওক এই নন বায়'ডিগ্ৰেডেবল সেইবোৰ আকৌ বেলেগত দিব লাগে এনেকুৱা মানে আৰু যদি নিদিয়ে আপুনি ন তেতিয়াহ'লে আপোনাৰ ফাইন কাটে এনেকুৱা আহি যাব আপোনাৰ বিলছৰ লগত চ' আমি সেইমতে ডাষ্টবিন বেগবোৰ লৈ ললোঁ বহুতকেইটা 5-6টামান ঘৰত চাগে ডাষ্টবিনে আছে এইটো দিয়ে এইটো মানে একদম মেণ্ডেটৰী আৰু চ' এতিয়া আমি ডাষ্টবিনৰ গোটেইখিনি বেগছবোৰ কালেক্ট কৰি ললোঁ ইয়াতে ফাইন ভৰিব নালাগে নহ'লে আহি কি যদি ফাইন ভৰিব লগা হয় আৰু ইয়াতে মানে কেনেকুৱা 10 টকা 20 টকা ফাইন নহয়তো ইয়াতে বাপৰে আপোনাৰ 1000-10,000 টকা বে ফাইন এতিয়া এটা হেণ্ড ৱাছ লৈ লওঁ হেণ্ড ৱাছ কাউণ্টাৰটো যে মোক কিবা এটা প্ৰিটি লাগে চব কালাৰফুল ইমান ধুনীয়া আছিলে আৰু ইয়াত বহুত পাই জানে এনেকুৱা মানে ইভেন আপোনাৰ বাথ ছেকশ্যনটোত গ'লেও মানে সোপ এণ্ড শাৱাৰ জেল এণ্ড এভৰিথিং মানে ইমান এট্ৰেক্টিভ আপোনাৰ চব ল'বলৈ মন যাব কিন্তু ইমান সস্তাও নহয় 100 to 150 টকাৰ ভিতৰত পাই যায় আৰু এনেকুৱা কিন্তু তাতো হৈছে এতিয়া শাৱাৰ জেল বাৰু ইণ্ডিয়াতো তেনেকুৱাই হয় এইবোৰ ৰিফিল বটলছ হয় इसमें से ये बॉटल हैप्पीनेस अनुष
ये येलो फ्लावर पियोनी एंड चेरी ब्लॉसम ये ले लेते हैं पिंक कलर চলে বলো সৰু সুৰা বস্তু লোৱা হৈ গ'ল এতিয়া আহিছোঁ আমি বিল ছেকশ্যনত ইয়াতে বহুত ডিচিপ্লিন চব বস্তু কোনোবা এজন যদি আগত আছে ন এটলিষ্ট আপুনি ওৱান হেণ্ড ডিষ্টেঞ্চ মেইনটেইন কৰিহে মানুহজন খাৰা থাকে আৰু বাদ মানে একো কথা নাই বতৰা নাই চৰি থেংক ইউ তো মানুহে এনেকৈ কয় ন যেনেকৈ মানে মানুহে আমাৰ কি কয় গালি দিয়ে যে তেনেকৈ মানুহে কয় থেংক ইউ চৰি চ' চবৰে নিজৰ নিজৰ কালচাৰ আৰু ইয়াত এতিয়া চবে ওৱান বাই ওৱান চবে কাম কৰিব আৰু এইটো বয়সীয়া মানুহ ন দেখিছে এইটো কমচে কম 90ৰ ওপৰ হ'ব চাগে মোৰ আন্দাজ চ' তেওঁ আহিছে নিজে বজাৰ কৰিছে চ' ইয়াত মানে চব নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট আৰু এতিয়া আমি কাউণ্টাৰত আহি গ'লোঁ বিলিং নিজে কৰিব লাগে ইয়াতে চিধা আপুনি স্কেন কৰিলে বাৰকেইটা আহি যায় প্ৰাইচটো এণ্ড দেন আপুনি পে' কৰক আৰু আপুনি লৈ যাওক ইয়াতে দেৱাংগৰ তাৰ ক্লাব কাৰ্ড আছিলে চ' আমি ক্লাব কাৰ্ড ইউজ কৰাই অকণমান ডিছকাউণ্টত পালোঁ কিছুমান বস্তু সি ফাৰ্ষ্ট ক্লাব কাৰ্ডখন স্কেন কৰি দিব লাগিব যাতে সেই সেইটো প্ৰাইচ আহি যায় এণ্ড দেন তাৰপিছত সি নিজৰ কাৰ্ডেৰে হওক বা কাৰ্ডেৰেই হয় এইটো পে'মেণ্ট একচুৱেলি কেছৰ চিষ্টেমটো দেখা নাই মই চ' কাৰ্ডেৰে পে' কৰে এণ্ড দেন আপোনাৰ ৰিচিপ্টটো ওলাব এণ্ড ৰিচিপ্টটো যেনেকৈ ওলাই গ'ল কিন্তু চব লয়েল আৰু ইয়াতে আপোনাৰ কোনো চাই নাথাকে কাকো কিন্তু চবেই নিজৰখিনি মানে ভালকৈ চবখিনি স্কেন কৰাই লৈ যাওঁ যে এটা বস্তু বেছি লৈ যাওঁ তেনেকুৱা একো নহয় ইয়াতে চব অ'ল্ড লেডি বা অ'ল্ড মেনে কাম কৰে দেই কাউণ্টাৰবোৰত টেস্কো মাৰ্ট গোটেইকেইটা মাৰ্কত মই চাইছোঁ ন এনেকুৱাই হয় এতিয়া আমি গৈ আছোঁ ৰাস্তাৰে বৰষুণ দিছিলে ন চব তিতি আছে এইটো কাৰণে আমি দুজনে বেগটো অলপ ভাৰী আছিলেতো এইটো কাৰণে ভাবিলোঁ তাক হেল্প কৰি দিওঁ বেচেৰাই কিমান উঠাব ইয়াতে এতিয়া মই ছিগনেলত ৱেইট টিপিব লাগিব তেতিয়া গাড়ী ৰখিছে তেতিয়াহে মই ক্ৰছ কৰিব পাৰিছোঁ এনেকুৱা মানে আৰু এইখন এটা গ্ৰেভয়াৰ্ড আছে আমি খোজকাঢ়ি যোৱা তালৈকে কফিনবোৰ দেখিছে কেনেকুৱা হৰৰ মুভি টাইপ আহিয়ে বিৰাটেই বেছি ভোক লাগিছিলে চ' চব মিক্স কৰি কিনে খিচিৰি বহাই দিছোঁ খিচিৰি হ'লে জল্দি খাম তাৰপিছত মই যাম নিজৰ ঘৰলৈ আৰু দেৱাংগৰো অফিচ আছে চ' সি অফিচ গুচি যাব বেচেৰা মোৰ কাৰণে সিও বহুত দৌৰা হৈ গৈছে বাট ঠিক আছে ইণ্ডিয়ানে হেল্প কৰিবই নহয় জানো মই অলপ শুই গৈছিলোঁ ঘৰ আহি পেলাই এতিয়া আপোনাৰ হ'ল এৰাউণ্ড 4:30-5টা দেখিছে ৰ'দটো নাই আজি একদমেই নাই বাট অলপ ষ্টিল বতৰটো এতিয়া ভাল কৰিছে আৰু খিৰিকী খুলিবই নোৱাৰি বহুত ঠাণ্ডা বতাহ কিন্তু ষ্টিল মোৰ এনেকুৱা লাগে ছাফোকেশ্যন টাইপ হয় বুলি মাজে খুলি দিওঁ মোৰতো পূৰা কাহ হৈ গৈছে মানে বাহিৰত থাকি কিনে মাতটোত পূৰা একদম গমে পাইছাগে এতিয়া মই অলপ ঠিক কৰি লওঁ নিজৰ বস্তুবোৰ আনপেকিং কৰি লওঁ একদম বেদেলি হৈ আছে মন যোৱা নাছিলে একচুৱেলি হোমছিক টাইপ হৈ গৈছে মোৰ বাট এতিয়া কৰিবই লাগিব উপায় নাই নাও বাজিছে 8:30 আৰু মই চব কাটি কুটি ৰেডি কৰিছোঁ আজি ফুলকবি চব্জি বনাম ভাবিছোঁ আৰু ফুলকবিখিনি এতিয়া মই বইল কৰি লওঁ যাতে ইজি হৈ যায় ন ফুলকবি বনাবলৈ তেতিয়া হৈ গ'ল ফুলকবিটো বইল ওলাই লৈ মই এইটো কেৰাহীতে আকৌ চব্জিখন বহাই দিম এইফালে দেৱাঙেও মোৰ হেল্প কৰিব আজি সি বোলে পৰাঠা বনাব মই কৈছোঁ ৰাইচ বনাম সি কৈছে নাই পৰঠা খাব বোলে মই কৈছোঁ মইতো নাজানো বনাবলৈ সি কৈছে মই ট্ৰাই কৰিম চাওঁ সি কি পৰঠা বনায় ইয়াত এটা কথা অলপমান মানে কি মানে অলপ অদ্ভুত লাগে যে টাইমিংটোৰ বহুত ডিফাৰেঞ্চ যে যেতিয়া মই ভাত বনাওঁ তেতিয়া অভি হওক মাহঁতে হওক খাই বৈ শুই চাগে মানে আধা টোপনি হৈয়ে যায় চ' তেওঁলোক কথা পাতিব লাগিলে মই দুপৰীয়া কথা পাতিব পাৰিম এনেকুৱা আৰু তেতিয়া বাৰু ঠিক আছে ঘৰত আছোঁ বাট এবাৰ ক্লাছ ষ্টাৰ্ট হ'লে বা কাম ৱৰ্ক জব ষ্টাৰ্ট হ'লে অলপমান দিগদাৰী হৈ যাব চাগে কথা পতাত বাট উপায় নাই আৰু তেনেকুৱা হ'ব মানে টাইম টেবুলবোৰ মেটচ কৰি বহিব লাগিব আৰু চ' মই অলপ পিঁয়াজ জলকীয়া আদা নহৰু এইবোৰ দি দিলোঁ দি কিনে বনাই আছিলোঁ আপোনালোকে চাইৰেন শুনিছে ভিডিঅ'টোত স্ম'ক এলাৰ্মে বাজি গৈছিলে বিকজ মানে এনেকৈ ধোঁৱা ওলাই কিনে ইয়াতে ব্ৰিটিছাৰ্ছবোৰে খানা নবনায়তো সিহঁতে বেছিভাগ বেকে কৰে মাইক্ৰৱেভৰ মানে ইউজটো বেছি তাহাঁতৰ কিবা গৰম কৰিব লাগে চব ইহঁতে মাইক্ৰৱেভতে কৰে ইণ্ডাকশ্যনৰ ৱৰ্ক বা গেছৰ বহুত কম বাট আমিতো এনেকৈ বনাওঁ চ' স্ম'ক এলাৰ্ম বাজি গৈছিলে বাট একো নাই বাৰু খিৰিকী দৰ্জা খুলি দিছোঁ চ' বন্ধ হৈ গ'ল এলাৰ্মটো ইণ্ডাকশ্যনত কিন্তু বেষ্ট টাইম লাগে দেই বনাবলৈ খানা চ' এতিয়া দেৱাং ষ্টাৰ্ট কৰি দিছে পৰাঠা বনোৱাৰ
আটাটো বাৰু ভালকৈ মাৰিছে, চাওঁ সেই কি পৰঠা বনায়। সৰুটো বেছি ডাঙৰ ল'ৰা নহয়, মোতকৈও সৰু, বাট বহুত ডাঙৰ কথা ইয়াত আহি নিজে এনেকৈ চব কৰা, তাৰপিছত আপোনাৰ ছেটেল হোৱা, জব কৰি আছে, পঢ়িও আছে, নিজৰ চবখিনি, আৰু সি বোলে মাক দেউতাকৰ এটাই ল'ৰা। চ' মাক দেউতাকৰো মানে সাহস আছে, অকলে থাকি হ'লেও ল'ৰাক পঠাইছে বাহিৰত। মোৰ মা দেউতাইতো বাপৰে, মোৰ ভণ্টি ভাইটি দুজন আছে, তথাপিতো মোৰ মা দেউতাই ইমান ছেডেই হৈ যায় ফোন কৰিলে। কিন্তু এইটো এটা মানে কি আৰু প্লাছ পইণ্ট একচুৱেলি, যে সদায় আজিকালিতো যুগটো বেলেগ হৈ গ'ল ন, মানুহে নিজৰ ছাকচেছৰ কাৰণে এতিয়া যিটো কৰিব বিচাৰে সেইটো কৰিব পাৰে, সুবিধা আছে আজিকালি। আগতেতো বাৰু সুবিধা নাছিলে, এতিয়া সুবিধা আছে যিহেতু আই ডণ্ট থিংক মানে কেতিয়াও কোনোবাক বাধা দিব লাগে। সেইটো ক্ষেত্ৰত মই বাৰু বহুত লাকি বুলি ক'ব লাগিব এতিয়া। আৰু আজি বেলিছে পৰঠা, নাজানো দেৱাংগী আজি কি পৰঠা খুৱাব। এইটো একচুৱেলি মোৰ ঘৰত আমি ফাৰ্ষ্ট টাইম আজি খানা বনোৱাই নাছিলোঁ, আজিও প্লেন নাছিলে। মই ভাবিছিলোঁ যে ইমান ভাগৰ লাগি গৈছে মোৰ একচুৱেলি ঘৰটো ঠিক কৰি বস্তু ওলাওঁতে, মই ভাবিছোঁ পিজ্জা অৰ্ডাৰ দিওঁ, তাৰপিছত আকৌ ভাবিলোঁ নাই, ডেইলি এইবোৰ খালে দিগদাৰী হৈ যাব। পিছত এনেও মুখৰ টেষ্টটো অলপ বদলি গৈছে, ইয়াৰ চব্জি হওক, টেষ্ট হওক, বাটাৰ হওক, চব বস্তু মানে তেল চেলৰ মানে হেৰিটো সোৱাদটো অলপ বেলেগ, যি হ'লেও আমাৰ তাৰে নিচিনা তেলৰ বা আপোনাৰ চব বস্তু তেল চেলৰ সোৱাদটো সেনেকুৱা নহয় মানে। বাট হ'ব, লাহে লাহে এডজাষ্ট হৈ যাব বাৰু। আৰু ইয়াত চাউলটো বাচমতিয়ে মানুহে বেছি ইউজ কৰে দেই। কালিও মানে মই দেখিছোঁ, হেৰিত যাওঁতে আজিও দেখিলোঁ যে বাচমতি চাউলটোৱে মানুহে বেছি কিনে মানে। অ' ন', অ' ন'। এতিয়া আকৌ পেন চেঞ্জ কৰি আমি আকৌ নতুন পৰঠা বনাইছোঁ, সেইখন পৰঠা নাজানো কি হ'ল, ছিঙিয়ে থাকিলে পৰঠাটো, বেছি পাতলকৈ বেলিছিলে নেকি সি। বাৰু হৈ গ'ল, এতিয়া ঠিকে ঠাকে হৈছে। ময়ো ফুলকবিখিনি দি দিওঁ, আলুখিনি সিদ্ধ হৈ গ'ল। চ' ফুলকবিখিনি দি পেলাই সোনকাল বনাওঁ। এতিয়া লাহেকৈ 11:30 বাজিবই, ইমান টাইম লাগে ন ইণ্ডাকশ্যনত বস্তুবোৰ মানে বনাওঁতে, সেইটো এটা এলাহ। কাৰণ ফুলকবি চব্জি ইমান জল্দি হৈ যায় গেছত বনালে, হাফ এন আৱাৰো নালাগে। এতিয়া হৈ গ'ল আৰু আমি বাঢ়ি ল'লোঁ, এতিয়া আমি খাই লওঁ। অলম'ষ্ট আপোনাৰ ধৰি লওক 12টা বাজিয়ে যাব আৰু লাহেকৈ। চ' আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, বাই বাই।